এইযোৰ হ'বনে ছাৰ? কি কৰিছা এইবিলাক? কিহৰ অভদ্ৰামি? কিয় অভদ্ৰামি কৰা দেখি? না চশমাযোৰ মোৰ কিয় নিলা? ৰ'ব কাম এটা আছে এফালে যায় হ'বনে? এয়া মই পঢ়িম কেনেকৈ? কিন্তু পইচা চাওঁ চাওঁ হাই অ তাক কিয় পিন্ধা? কৈছোনে নাই এফালে পঠাইছো বুলি আহা হা খুন্দি আছ কিয়? তললে নমাই ল মূৰ্খটো বল বল লাভ পাইছো মোৰ জেগাত কেকে চালা বেলেগ গো আনি আছে ঐ কি কলি হা কি বেলো এনেকুৱা শব্দ নে ভগৱান নমস্কাৰ মই ৰাকেশ হাজৰিকা মই পঞ্চী লগৰ হয় নেকি? পঞ্চী আছেতো আছে তেতিয়াহ'লে ভিতৰলৈ যাব পাৰিম নহয় আহক মই মানে সেই পঞ্চীৰ লগত ফেচবুকতে চিনাকি মোটামুটি ভাল ফ্ৰেণ্ডশ্বিপ এটা হৈছে আৰু তেনেকুৱাতে হৈছে আৰু হয় নেকি? কেতিয়াৰ পৰা ফ্ৰেণ্ডশ্বিপ হৈছে? পৰহি সন্ধিয়াৰ পৰা চিনাকি হয় হয় নেকি? দুদিনতে ফ্ৰেণ্ডশ্বিপ হৈ গ'ল? না আজিকালি ছ'চিয়েল নেটৱৰ্কৰ যুগটো চব কাম মানে ফাষ্ট হয় নিজৰ বুলি। আচ্ছা এতিয়া বেলেগ কথা বাদ দিছে ছোৱালীজনী মাতিব লাগিছে মানে খুৰা আজি মানে আমি ইয়ালৈ আহিম বুলি তাইক মেছেজ দিছিলোঁ হয় নেকি? তাইতো আজি হঠাতে মামাকৰ ঘৰলৈ যাবলগীয়া হ'ল নহয় আইতাকৰ অকণমান অসুখ তোমালোকক ক'বলৈ চাগে পাহৰি গ'ল হ'ব পাৰে তাৰমানে ছোৱালী ঘৰত নাছে নাই তেতিয়াহ'লে ইয়াত থাকি কাক গোটেইটো কৈ ৰ'বা আজি প্ৰথম দিনা আহিছা চাহ একাপ খাই যোৱা নেলাগে নেকি খুৰা আমি যাওঁৱেই খুৱাই ইমান জোকে ধৰিছে চাহৰ লগত কিবা এটা খাই গৈছো হয় নহয় খোৱা তো তোমালোক বহাচোন খুৰা আমি মানে কিবা বিশেষ কাম এটাতহে আহিছিলোঁ প্ৰথমে চাহটো খাই লওঁ কি বিশেষ কাম? একচুৱেলি বিয়া বাৰু সংক্ৰান্তত পঞ্চীও উপযুক্ত বয়স হৈছে দিয়কচোন ভাল ল'ৰা পালে মই কাইলৈকে তাক বিয়া দিম সকলো ৰেডি কৰি ৰাখিছোঁ তেতিয়াহ'লে মই পঢ়িলেহে কৈছো আই কিয় বাই বাই কোনে হাজিৰা কৰিছে একে কইনাৰ লগত পঢ়িলে গাড়ীত গুচি গৈছে হয় নহয় খোৱা কি কৈ আছে তেওঁ? নাই আমি মানে আজি পঞ্চীক চাবলৈহে আহিছিলোঁ তোমাৰ কাৰণে? নহয় মোৰ কাৰণে নহয় মানে